জন্ম হোৱা দিনৰ পৰা মই তোক এটাই প্ৰশ্ন কৰিলোঁ, মোৰ দেউতা কোন? দেউতাৰ পৰিচয় তই কিয় গোপন ৰাখিছ? দেউতাৰ পৰিচয় তই কিয় লুকুৱাই ৰাখিছ? এইটো উত্তৰ ইমান দিনে নাপালে যেতিয়া ভৱিষ্যতে পাম বুলি আশা নকৰিবি। মই নমৰালৈকে এই ৰহস্য হৈয়ে থাকিব। মৃত্যুৰ আগমুহূৰ্তত অন্তত তোক তোৰ পিতৃৰ পৰিচয় দি যাম। এই দিনালৈকে তই অপেক্ষা কৰিবই লাগিব। এই মুহূৰ্তত মোক এই প্ৰশ্ন নকৰিবি। অকণমান মনে হয়, কিন্তু হঠাৎ তোৰ হাতত ইমান পইচা ক'ৰ পৰা? ইমান পইচা ক'ৰ পৰা আহিল? ক'ত পালি ইমান টকা? তই ইমান টকা কোনে দিলে? উপাৰ্জন কৰিছোঁ। এনে কি কাম কৰিছ? দুদিনৰ মূৰে মূৰে হাজাৰ টকা। দুদিন আগতে তই বাকী দোকান মাৰিছ। আকৌ আজি 5,000 টকা কৈছো নহয় ইনকাম কৰিছো। নিশ্চয় তই সৎ পথেৰে কৰা নাই। সৎ মই নাজানো। মই চিনি পাওঁ টকা। মাথো টকা। বৰ্তমান টকা যাৰ দুনিয়া তাৰ। এই দুনিয়াখন তাৰ। আজি পৃথিৱীত টকা নহ'লে কোনো ডাঙৰ হ'ব নোৱাৰে। আজি পৃথিৱীত টকা নহ'লে কোনো ডাঙৰ মানুহ হ'ব নোৱাৰে। সমাজত পৰিচিত হ'ব নোৱাৰে। এই সমাজখনত কেতিয়াও কোনো পৰিচয় দাঙি ধৰিব নোৱাৰে। এতিয়া সময় আছে, মোৰ কথা শুন। এতিয়াও সময় আছে, তই মোৰ কথা শুন। মই বুজাবলৈ চেষ্টা নকৰিম। মা তুমি মোক বুজাবলৈ চেষ্টা নকৰিবা। মা তুমি মোৰ মা। তুমি মোৰ মা হয়। মাকে ল'ৰা ছোৱালীক কোনোমতে খুৱাই বোৱাই জীয়াই ৰাখিব পাৰে। কিন্তু ভৱিষ্যত গঢ় দিব নোৱাৰে। কিন্তু কেতিয়াও এই ভৱিষ্যত গঢ় দিব নোৱাৰে। এই কাম কৰিব পাৰে দেউতাকে। সেই কাম কৰিব পাৰে কোনে জানা? দেউতাই। কিন্তু মোৰ দেউতাই নাই। কিন্তু মোৰ দেউতাই নাই। জন্মদিনৰ আন্তৰিক শুভেচ্ছা। তুমি কি কোৱা? তুমি কি কোৱা? হাতত ধৰি এখন ঘূৰাই লোৱাৰ দৰে অকণমান লাজ কৰিব তাই। অকণমান চুমাৰা পাতে বাদ দিয়াহে। ইমান দেৰি কিয় কৰিছা? বেংকত চাকৰি। কেৱল চাকৰি তোমাৰ? আহো বুলি এবাৰ সোনকালে আহিব পাৰিলানে? অকণমান সোনকালে তুমি আহিব নোৱাৰিলানে? বাদ দিয়াহে। বাদ দিয়া তোমাৰ কথা। বাদ দিয়াহে তোমাৰ কথা। চৰি। আচ্ছা চৰি তৰি একো নুবুজো। মই একো নুবুজো। ঠিক আছে, তোমাৰ যেতিয়া ইমান খং উঠিছে মই চাকৰি এৰি দিম। ঠিক আছে, তোমাৰ যেতিয়া ইমান খং উঠিছে মই আজিৰ পৰা চাকৰি ৰিজাইন দিম। চাকৰি বাদ দিলে কি খাম? ওচৰলৈ আৰু চাকৰি বাদ দিলে কি খাম? কিয় তুমি খোৱাবা? কিয় তুমি আছে ন? তুমি ওলাওঁতে হাজিৰ হ'ম। বেলিন ওলাওঁতে মই তোমাৰ ওচৰত হাজিৰ হৈ যাম। তাৰ পিছৰ পৰা তোমাৰ দে। আৰু তাৰ পিছৰ পৰা যত যিমান কাম আছে সকলো কাম তোমাৰ দে। হ'ব ধেমালি এৰা। ধেমালি এৰা। চাহ খোৱা। হাতত ধৰি জন্মদিনত মুখ মিঠা নকৰোঁ। চিন্তা নকৰিবা, ৰসগোল্লা, লালমোহন, চেনি সকলো আছে। চিন্তা কৰিব নালাগে, জন্মদিনৰ কাৰণে লালমোহন, ৰসগোল্লা সকলো আছে। আৰে সেইবোৰতো আৰ্টিফিচিয়েল মিঠাই। সেইবোৰতো আৰ্টিফিচিয়েল মিঠাই। আজিতো অন্তত সঁচা মিঠা দিয়া। সঁচা মিঠা মানে অকণমান লিপছত ইংগিত দি যেন কিছ নাচ বুটনি নাচ আৰু জোঁৱাই মোৰ পগলা, এই তিনিখন নাটক ভিন্ন নাটক লৈ আমি অসমৰ ৰাইজৰ নাট্যপ্ৰেমীৰ ওচৰত ওলাই যাবলৈ বিচাৰিছোঁ। অসমৰ ৰাইজে, নাট্যপ্ৰেমী ৰাইজে যাতে আমাৰ কাদম্বৰী থিয়েটাৰক আঁকোৱালি লয়, তাৰে আমি প্ৰযোজকৰ ফালৰ পৰা আৰু সমূহ নাট্যকৰ্মীৰ ফালৰ পৰা মই এইখিনিকে জনাবলৈ। অভিনেত্ৰী আমাৰ মাজত আছে ৰাজভৈৰৱ, পাপুৰি ভূঞা আৰু আমাৰ নকৈ কৰিশ্মা ডেকা, সৌৰভী কটকীবা, প্ৰণৱ, উত্তম দত্ত, ৰাজকিশোৰ আৰু বিভিন্ন কলাকুশলী ইয়াতে নকৈ
যোগদান কৰিছে। আমি সমূহ অসমবাসীক মই মোৰ ফালৰ পৰাই এইটোৱে অনুৰোধ কৰিছোঁ, আমাৰ আমলিঘাট জাগিৰৰ পৰাই নকৈ কাদম্বৰী থিয়েটাৰখনক আমি জীৱিত কৰিছোঁ আৰু সকলোৱে যাতে আমাৰ কাদম্বৰীখনক আদৰি লয়। ধন্যবাদ।